পাৰ্লাৰত নোযোৱাকৈ ঘৰতে কিদৰে ফাটা ভৰি চাফা কৰি ল'ব পাৰি। পাৰ্লাৰৰ নিচিনা চাফা চিকচিকীয়া বেছি ভাল হ'ব ঘৰতে। এয়া নেল পলিচ ৰিমুভাৰৰ সহায়ত আধা এৰি যোৱা নেল পলিচখিনি এৰুৱাই ল'লোঁ। এয়া অকণমান সহ্য কৰিব পৰা গৰম পানী ল'লোঁ আৰু তাতে অকণমান নিমখ আৰু নেমুৰ ৰস চেপি দিলোঁ। নেমু টেঙাডোখৰ অকণমান টান আছিলে, চেপি লাহে লাহে উলিয়াই দিছোঁ ৰসটো। সেয়া চেম্পু দিলোঁ, 1 পেকেট চেম্পু মই গোটেইখিনি পানীত ঢালি দিলোঁ। চেম্পুখিনি গোটেই মিলাই লৈছোঁ পানীত। আৰু ইয়াত বেকিং চ'ডা দিলোঁ। এতিয়া ঠাণ্ডাৰ দিন, সকলোৰে ভৰি অলপ অলপ ফাটিবলৈ লয়। ভৰি ফাটিলে ভৰিত ক'লা ক'লা লেতেৰা মলি জমা হৈ থাকে, ধূলি বালি লাগি, আৰু সেই লেতেৰাবোৰ লাগি থাকিলে ভৰিখন বেছিকৈ ফাটি যায়। সেইকাৰণে সপ্তাহত 2 দিনকৈ ভৰিখন চাফা কৰিব লাগে। এইটো মই প্ৰিমুক ষ্টোন ল'লোঁ, প্ৰিমুক ষ্টোনেৰে ভৰি চাফা কৰিলে ধুনীয়া হৈ থাকে। ভৰিখনৰ সেই মলিবোৰ ক'লা ক'লাবোৰ আঁতৰি ধুনীয়া চাফা হৈ যায়। ভালদৰে দুইখন ভৰি, গোটেই ভৰিখনতে মই লাহে লাহে ঘঁহি দেখুৱাই দিলোঁ। আপোনালোকৰো এনেকুৱা ভৰি ফটা সমস্যা প্ৰায় মানুহৰে হয়ে বাৰু ঠাণ্ডাৰ দিনত। কাৰোবাৰ এনেকুৱা হৈছে যদি নিজে কৰি ল'ব এনেকৈ ঘৰতে এইদৰে মই দেখুওৱাৰ দৰে। আৰু এডাল মই ব্ৰাছ ল'লোঁ, ব্ৰাছৰ সহায়েৰে মই নখত লাগি থকা লেতেৰা ধূলি মাকতি নখত জমা হৈ থাকে, সেইবোৰ আঁতৰাই দিলোঁ ব্ৰাছডালৰ সহায়েৰে। সেইবোৰ লাগি থাকিলে নখ চোকোৱা হয়, নখ ফুলি যায়, বিভিন্ন ধৰণৰ বেমাৰ হয়। সেইকাৰণে নখবোৰ চাফা কৰি ৰাখিব লাগে। মোৰ হৈ গ'ল, গোটেইখিনি ব্ৰাছ মৰা হৈ গ'ল। এতিয়া মই ভৰিখন ভালদৰে চাফা পানীৰে ধুই আহিম। ভালদৰে ধুই আহিলোঁ, চেম্পুখিনি আঁতৰাই আনিলোঁ, আনি এতিয়া মই ভালদৰে শুকান কৰি মুচি লৈ এতিয়া মই ভৰি দুইখনতে ক্ৰীম লগাই থৈ দিম। দেখিলেনে বাৰু ভৰি দুখন ইমান ধুনীয়া চাফা হৈ গ'ল। ভৰিখন চাফা কৰি ৰখাটো খুবেই দৰকাৰ। তাৰ পাছত মোজা এযোৰ পিন্ধি থাকিব পাৰিলেতো বহুতেই ভাল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।